हाय हेलो एवरीवन मोर अन्य एटी भिडिओले आपनालोक सकलोके स्वागतम। चलिए शुरू करते हैं। मैं हेनेको लंग भ्लग बनवा नाई, एटू प्रथम लंग भ्लग। माने मोर केमेरा सन्मुखत कथा कब अकमान लाज लागे, किन्तु केमेरार पिছত मोर मुखखन एकदम लाव पात कचुपात। আৰু প্ৰথম এটি চেলেঞ্জৰ ভিডিঅ' দিছিলোঁ আৰু চেলেঞ্জৰ ভিডিঅ'টোত আছিল পিংকি বা আৰু মই, আৰু সেই ভিডিঅ'টোত আপোনালোকে খুবেই মৰম দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আমি আজি মিৰ্জালৈ যাই আছোঁ। মিৰ্জালৈ যাওঁতে আমি গাড়ীত নাযাওঁ আৰু ট্ৰেইনতে যাম, যিহেতুকে আমাৰ ষ্টেচনটো ওচৰত। আৰু নাভাবিব আপোনালোকে যে ইহঁতে গাড়ী ভাড়াৰ কাৰণে ট্ৰেইনত যায়। একচুৱেলি গাড়ী ভাড়াৰ কাৰণে নহয়, ছয়গাঁৱৰ পৰা মিৰ্জালৈ 20 টকা আৰু মিৰ্জাৰ পৰা সেইখিনি ইয়াত আছে 20 টকা, অহা যোৱা 40 টকা। এই 40 টকা কিনো বাৰু আজিকালিৰ দিনত, কিন্তু মানে মেইন কথাটো হ'ল মই ট্ৰেইনত উঠি পোৱা নাই। মানে আজি ষ্টেচনলৈ আহোঁতে গাড়ীত নাহিলোঁ। সিদিনা আপোনালোকে যদি মিনি ভ্লগটো চাইছে গমেই পাইছে, মানে এই ই ৰিক্সা ড্ৰাইভাৰটোৰ লগত কাজিয়া হৈছে পইচাৰ কাৰণে। পইচাৰ মই সিদিনা দেখছোঁ, দেখা পাই মুখখন পাকি দিছোঁ। মানে আৰু অলপমান বেয়াকৈ কৈছে, একদম টায়াৰ ফাটালৈ গৈছে। সেইকাৰণে আৰু এইখিনিতে আমি 20 টকা কিয় দিম কওকচোন, পইচাৰো মূল্য আছে। সেইকাৰণে আজি আমি খোজকাঢ়ি আহিছোঁ আৰু 9:30 বজাত ট্ৰেইন আছে। আৰু এতিয়া বাজিল কেইটা বাজিলে? 9:30। আৰু এতিয়া কেইটা বাজিলে? 9:30 বাজিল। 1 মিনিট আছে আৰু আমি যাই পাব এতিয়া আধা কিলোমিটাৰ আছে আৰু ট্ৰেইন আহিব 1 মিনিট আছে। आपने लापरवाही का नतीजा है। बाय बाय टाटा गुड बाय गया। আজি আমাৰ অলপৰ কাৰণে ট্ৰেইন মিছ নহ'ল জানেনে? আমাৰ পিছত যে সেই খুৰাজন আছে, সেই খুৰাজনে আমাক চলি থকা ট্ৰেইনখনত হাতখন আগবঢ়াই দি তেনেকৈ ট্ৰেইনত উঠাইছে, নহ'লে আজি আমি যাবই নোৱাৰিলোঁ হয়। বাৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। বাধা বিঘিনি অতিক্ৰম কৰি আমি আহি পালোঁ মিৰ্জা। বাধা বিঘিনি নহয় বাৰু এইখিনি, কিন্তু আমাৰ বাবে বাধা বিঘিনিয়ে। পিংকি বা কৈছিল যে তহঁত যাই থাক, মই ৰাস্তাই দি যাম। আমি মিৰ্জা ষ্টেচনৰ পৰা চিধাই এঘৰ আলহীৰ ঘৰত সোমাই আমি গ'লোঁ বগেইনভিলিয়া ৰিজৰ্ট। আমি আহি পালোঁ মিৰ্জা ৰিজৰ্ট। ইমান ধুনীয়া পৰিৱেশ, মানে ভাল লাগিছে, খুব শান্তিময় পৰিৱেশ। আৰু আমি ইয়াৰে এণ্ট্ৰি ফিজ দিব লগা হোৱা নাই, কাৰণ আমি মানে ইয়াৰে যিটো মেনেজাৰ সেইটো আমাৰ আলহী হয়। আমি ফ্ৰীতে আহিছোঁ। ছয়গাঁৱৰ পৰা মিৰ্জালৈ ট্ৰেইনতো ফ্ৰীতে আহিলোঁ। ষ্টেচনৰ পৰা আৰু এঘৰ মানুহ তাত গৈছিলোঁ আলহীৰ ঘৰত, তেওঁলোকৰ ঘৰতো ফ্ৰীতে আহিছোঁ। তাৰ পৰা ইয়ালৈ ফ্ৰীতে আহিছোঁ আৰু ইয়াৰ পৰাও এণ্ট্ৰি ফ্ৰীতে কৰিছোঁ। মানে আজি আমাৰ দিনে ভাল। হয়, আপোনালোকে ঠিকেই দেখিছে, এই ৰিজৰ্টখনৰ পৰিৱেশ সঁচাকৈয়ে মনোমোহা। এই বগেইনভিলিয়া ৰিজৰ্টখন আছে মিৰ্জাৰ তিনিআলিৰ ৰাণী ৰোডত। যদি আপুনি প্ৰকৃতিৰ সৈতে এখন্তেক সময় কটাব বিচাৰে তেন্তে এই ৰিজৰ্টখনলৈকে আহক। চৰাই চিৰিকটিৰ মাতে আপোনাৰ দিনটো আৰু সজীৱ কৰি তুলিব। এই ৰিজৰ্টখন ইমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে, দেখিলেই ভাল লাগে। আৰু বিটুক লৈ আহিছোঁ আমাৰ বডিগাৰ্ড কৰি। আমাক যদি চুৰে লৈ যায় তো ধৰবি। আমি ফটো চটো উঠিলোঁ, খুব ধুনীয়া পৰিৱেশ, কিন্তু ইয়াৰ এটা বস্তুৱে বেয়া,
মহ ধুনীয়াৰ সৰু সৰু মহৰ চানা হৈছে আৰু ইয়াতে প্ৰত্যেকটা ৰুমৰ আগত মানে এখন ধুলনি আৰু দুখন চকীয়ে থাকে ইয়াতো আছিল তাতো আছিল কিন্তু ইয়াতে নাই কোনোবা শকত মানুহ উঠিছিল চাগে समझ रहे हो समझ रहे हो आप समझ रहे हो ना ফালে আছে চুইমিং পুল আমি অকণমান পাছত গা ধুইছোঁ চুইমিং পুলত আৰু এইটো ঘৰটো চাওকচোন কিমান ধুনীয়া আৰু ৰিজৰ্টখনৰ মেনুখন হ'ল এইখন দেখিলেই ভয় লাগে বস্তুবিলাকৰ ইমান যে দাম আৰু এতিয়া আমি খাবলৈ আহিছোঁ কিন্তু মেনুখন দেখি তাৰমানে একদম পাগল হৈ গৈছোঁ ইমান বস্তুবিলাকৰ দাম আৰু আমি আইচক্ৰীম অৰ্ডাৰ দিছিলোঁ ভেনিলা ফ্লেভাৰৰ আৰু খাই লৈ আহি আমি গ'লোঁ চুইমিং পুললৈ চুইমিং পুলত গ'লে এজনৰে 500 টকাকৈ লাগে আৰু ড্ৰেছ পাতিবোৰো তেওঁলোকৰ ফালৰ পৰাই যোগান ধৰে আমি যিহেতুকে ৰিজৰ্টত ভাত খোৱা নাছিলোঁ সেইবাবে আমি ৰিজৰ্টৰ ওচৰতে থকা আলহীৰ ঘৰলৈ ভাত খাবলৈ গ'লোঁ চাওকচোন বৰষুণ নহয় ৰিজৰ্টখন আৰু বেছি ধুনীয়া লাগিছে hours later. আৰু আমি এতিয়া ভাত পানী খাই ইয়াৰ পৰা ওলালোঁ আৰু এতিয়া আমি ট্ৰেইনেৰে নাযাওঁ আমি এইবাৰ বাছেৰে যাম মানে গাড়ী ভাড়া খৰচ কৰি যাম এইবাৰ কিবা খাই লৈও যাম ভাতকেইটা খাই বহুত টোপনি লাগিছে সেইকাৰণে মিৰ্জাত কিবা এটা খাই যাব লাগিব অলপমান চটপটা এইফালে হা গাইজ বহুত খোজকাঢ়িলোঁ 1 কিলোমিটাৰৰ বেছি খোজকাঢ়িলোঁ আৰু আপোনালোকে নাভাবিব যে এই ছাবস্ক্ৰাইবাৰ পাবা বা ভিউজ পাবা ভিডিঅ' বনাই আছে কিন্তু নহয় একচুৱেলি শেষলৈ অকণমান ছাবস্ক্ৰাইবাৰ লাগিব বাৰু কিন্তু এতিয়া মই অকণমান লাষ্টটো গুচোৱাৰ বাবেহে মই ভিডিঅ' কৰি আছোঁ এই ৰাস্তাৰ মাজত আৰু মই আগতেও বহুতকেইটা ভিডিঅ' কৰিছিলোঁ চাওকচোন খুৰীহঁতে কেনেকৈ চাই আছে আৰু আগতে মই বহুতকেইটা ভিডিঅ' কৰিছিলোঁ কিন্তু মোৰ ভাল নালাগিল সেইকাৰণে নিদিলোঁ আৰু যদি এইটো ভিডিঅ' এডিট কৰাৰ পাছত যদি এইটো ভাল নালাগে এইটো পষ্ট নকৰোঁ পষ্ট কৰিলে আপোনালোকে দেখা পাব পষ্ট নকৰিলে মই গেলাৰীত যাই চাইছোঁ থাকিব লাগিব হ'ব দিয়ক হাতখন বহুত বিষাইছে মোৰ ভৰি বিষাইছে আৰু আমি ঘৰ আহি পাওঁতে অকণমান দেৰিয়ে হ'ল তাৰপিছত আৰু ভিডিঅ' বনাব পাহৰিয়ে থাকিলোঁ বাৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই